হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি ডেইলি ব্লগ ষ্টাৰ্ট কৰিছোঁ। তো এইফালে ৰাতিপুৱা শুই উঠি ডিউটিলৈ ওলালোঁ আৰু ডিউটিলৈ যাওঁতে লুচি, এইফালে গাখীৰ খাই লৈছোঁ। ৰাতিপুৱা ভাত খাব মন নাযায়, তো সেইটো কাৰণে ৰুটিয়ে খাই ল'লোঁ। তো ৰুটি মানে লুচি তো সেয়াই ওলাইছোঁ আৰু ডিউটিলৈ বুলি। আৰু এইফালে চাবি তাবি লৈ আজৰি হেলমেট পিন্ধি লৈছোঁ, যিহেতু 15 আগষ্ট আহি আছে, চেকিংটো পূৰা বহিছে। আৰু এইফালে আমাৰ স্কুটিত মানে উঠিবলৈ ৰৈ আছে পোৱালিটো, অকণমান উঠাই দিছোঁ তাকো, আৰু সি হাই দিছে দেখিছে। তো এইফালে এতিয়া মই পাই গৈছোঁহি কোৰালগুৰি, আৰু আজি বতৰটো অকণমান বেয়া, মানে চিপচিপকৈ বৰষুণ আনি আছে। এইফালে কোৰালগুৰি পাই গ'লোহি। এইফালে আমি এতিয়া টিফিন খাবলৈ লৈছোঁ। এইফালে চাহ, দুপৰীয়া টাইম বিস্কুট, তো তেনেহ'লে চাহটো খাই লওঁ, তাৰপিছত এইফালে বহি আছে। আৰু ভিডিঅ'টো মই অথনি ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু মই পাহৰি থাকিলোঁ আজি যে মই ভিডিঅ' বনাইছোঁ। তো সেইটো কাৰণে আকৌ ষ্টাৰ্ট কৰিছোঁ। এতিয়া আবেলিয়ে হ'ল, এতিয়া 5:30মান হৈছে। তো এতিয়াৰ পৰা আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে ডিউটিৰ পৰা আহি পেলাই ভাগৰ লাগে ন, অকণ শুলোঁ আৰু শুই মেলি এতিয়া উঠিছোঁ, আৰু এতিয়া আবেলি চাহকাপ খাব লৈছোঁ। এইফালে আমাৰ পোৱালিটো আছে। আৰু এইফালে শাৰী কেইখনমান জাপিব আছিলে, জাপি লৈছোঁ। মানে ৰিলচ চিলচ বনাবলৈ উলিয়াওঁ, জপা নহয়, মায়ে খুব গালি দিয়ে, সেইটো কাৰণে শাৰীকেইখন জাপি লৈছোঁ। জাপি পেলাই ভৰাই দিম। আৰু এতিয়া মানে প্ৰায় 7:30মানেই হ'ব হ'ল। এতিয়া চাহ খাইছোঁ, মানে সন্ধ্যাৰ চাহকাপ। সেইফালে অথনি মই ডিউটিৰ পৰা আহোঁতে লৈ আহিছিলোঁ চিংৰা, আৰু এইফালে গাখীৰ চাহ। অপূৰ্ব। মোৰ মানে গাখীৰ চাহটো বিৰাট ফেভৰেট হয়। আৰু এইফালে আজি আছে মাংস, বৰষুণ দি আছে পূৰা, জালুক দি খাম। তো আজি মাংসখিনি সানোতে অকণমান দিছোঁ নৰসিংহৰ পাত কেইটামান, ধুনীয়াকৈ মানে ধুনীয়া গোন্ধ আহি থাকিব নৰসিংহৰ পৰা। তো সেয়াই, চাই থাকক ভিডিঅ'টো। ইয়াতে নিমখ, হালধি আৰু অকণমান মিঠাতেল আৰু নৰসিংহ পাত কেইটামান দি পেলাই এনেকৈ সানি থৈছোঁ। মছলা চছলা বেলেগ একো ব্যৱহাৰ কৰা নাই, একেবাৰে বনোৱা সময়ত দিম। আৰু এইফালে মই পিঁয়াজখিনি ভাজি লৈছোঁ, ডাঙৰ চাইজৰ পিঁয়াজ এটা দিলোঁ, আৰু এইখিনি এতিয়া ভালদৰে ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। বেছি ভাজি নেপেলাওঁ, মানে ক'লা কৰি পেলালে খাবলৈ কিবা ভাল নালাগে, তো সেইটো কাৰণে মিডিয়ামতে ৰাখোঁ। আৰু এইফালে দি দিছোঁ আদা নহৰু পেষ্ট, আৰু এইখিনি ভালদৰে কেঁচা গোন্ধটো যোৱালৈকে অকণমান টাইম ভাজি ল'ম। আৰু ইয়াতে দিছোঁ জালুক দিছোঁ এচামুচ, গুড়ি কৰি ল'লোঁ। তো জালুক এচামুচ ইয়াতে দি দিছোঁ, আৰু এইখিনি এতিয়া ভালদৰে ভাজি ল'ম অকণমান। মাংসখিনি দে। আৰু এইফালে নিমখ হালধি দি সানি থোৱা মাংসখিনি এতিয়া তেলত দি দিছোঁ, আৰু এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। আৰু মাংসৰ তেলটো নোলোৱালৈকে ভাজি থাকিম। এতিয়ালৈকে মছলা ব্যৱহাৰ নাই কৰা, আৰু এইখিনি প্ৰায় অকণমান তেল আহিছে। তো আকৌ এবাৰ ভালকৈ ভাজিলোঁ, আৰু এতিয়া মই দিম মছলা। এইফালে দিছোঁ কাশ্মীৰী চিলি পাউডাৰ, এইফালে চিকেন মছলা আৰু গৰম মছলা, আৰু অকণমান পানীত গুলি ল'লোঁ। পানীত গুলি ল'লে মানে অকণমান মছলাটো ফুলি যায়, সেইটো কাৰণে 5 মিনিটমান সময় পানীত গুলি ৰাখিলোঁ। আৰু এতিয়া মই ইয়াতে মছলাখিনি দি দিম। এইফালে মছলাখিনি ইয়াতে মই দি দিলোঁ, আৰু ভালদৰে অকণমান টাইম ভাজি ল'ম। মছলা দিয়াৰ পিছত
তেলটো ধুনীয়াকৈ ওলাবলৈ ষ্টাৰ্ট কৰি দিলে বাৰু এতিয়া আৰু শুকানকৈ অকণমান ভাজি ল'ম। এইফালে দেখিছেনে মাংসৰ কালাৰটো দেখি আপোনালোকৰ বাৰু খাওঁ খাওঁ লাগিছেনে জনাবচোন। আৰু ইয়াতে দি দিম আলু। আৰু এইখিনি আলু দি পেলাই ভালদৰে আকৌ এবাৰ লৰাই লৈছোঁ। আৰু এতিয়া দি দিছোঁ গৰম পানী। গৰম পানী দিলে মানে এইফালে মাংস পূৰা উতলি আছে, কালাৰটো দেখি একদম আপোনালোকৰ খাওঁ খাওঁ লাগিছে নাই কমেণ্ট কৰিব। আৰু এইফালে মাংস হৈছে আৰু অলমষ্ট সিজিছে, আলুটো সিজিলেই হ'ব। আৰু ইলাচি আৰু দালচেনি আছিলে তো দি দিছোঁ, ফ্লেভাৰটো ধুনীয়া আহে ইলাচি দিলে, সেইটো কাৰণে প্ৰায় দিওঁৱেই মই মাংস বনালে ইলাচি। আৰু এইফালে আমাৰ মাংস হ'লেই আৰু এইফালে আমাৰ আজি মাংস ৰেডি। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ বাই, নেক্সট ভিডিঅ'ত লগ পাম।